নমস্কাৰ সকলোকে পুনৰবাৰ মই ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে যি 4Dৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমত পঢ়ি আছে, যিসকল ফাৰ্ষ্ট ছেমিষ্টাৰৰ এক্সাম ইতিমধ্যে দিয়া হৈছে, চ' গতিকে তেওঁলোকৰ যি ৰিজাল্ট, সেই ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰা হৈছে। চ' আজিৰ ভিডিঅ'ত দেখুৱাম যে কেনেকৈ নিজৰ ৰিজাল্ট বা গ্ৰেড শ্বীটটো কেনেকৈ ডাউনলোড কৰিব, সবিশেষ এইটো ভিডিঅ'ত জনাম। চ' গতিকে সকলো ভিডিঅ'টো লাষ্টলৈকে চাব। যদি ইনফৰ্মেটিভ লাগে ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব। পোনপ্ৰথমে আপোনালোকে এটা ৱেবছাইটত অপেন কৰিব লাগিব। ৱেবছাইটটোৰ নাম হ'ল চামাৰ্ট পৰ্টেল। এনেকৈ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে যিটো ইয়াত guwahati.samart.edu.in আছে, সেই লিংকত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ ৰিডাইৰেক্ট হৈ যাব। ৰিডাইৰেক্ট হোৱাৰ লগে এইটো ৱেবছাইটলৈ আহি যাব, আৰু এইটো ৱেবছাইটত আপোনালোকৰ যি এনৰলমেণ্ট নাম্বাৰ আৰু পাছপৰ্ট আছে, সেই পাছপৰ্টটো ইয়াতে বহুৱাই দিব লাগিব। বহুৱাৰ লগে লগে আপোনালোকৰ যি লগইন বাটন আছে, সেই লগইন বাটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আকৌ নতুন এণ্টাৰ পেজ, অৰ্থাৎ আপোনালোকৰ যি ৱেবছাইটৰ ডেছবৰ্ড, সেই ডেছবৰ্ডলৈ আপোনালোকক নিয়া হ'ব। চ' গতিকে আপোনালোকে লগইন কৰি দিব। লগইন কৰাৰ লগে লগে এইটো নতুন পেজ আহি যাব। ইয়াত আপোনালোকে যি 3 ডট দেখা পায় যে লেফ্ট ছাইডত, সেই 3 ডটত ক্লিক কৰি দিব, আৰু তলত যি গ্ৰেড কাৰ্ড, অৰ্থাৎ যি হল এডমিট কাৰ্ড তলত যিটো গ্ৰেড কাৰ্ড আছে, সেই গ্ৰেড কাৰ্ডত চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি ৰিজাল্টৰ ভিউ অপশ্যন, সেই ভিউ অপশ্যনৰ যি পেজ, সেই পেজলৈ ৰিডাইৰেক্ট কৰা হ'ব। পেজটো এনেধৰণে আহিব। ইয়াতে স্ক্ৰল ডাউন এটা অপশ্যন হ'ব, সেই স্ক্ৰলটো এনেকৈ স্ক্ৰল ডাউন কৰি দিব। কৰাৰ লগে লগে ইয়াতে যি গ্ৰেড কাৰ্ড তলত যি ভিউ অপশ্যন আছে, সেই ভিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি গ্ৰেড মাৰ্কশ্বিট, সেই মাৰ্কশ্বিটখন ওলাই আহিব। চ' এনেধৰণে আপোনালোকৰ যি ৰিজাল্ট, সেই ৰিজাল্ট চেক আউট কৰিব পাৰে। চ' আজিৰ ভিডিঅ'টো ইমান আছিলে। এহালৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।